বহুত পুৰণি কথা 1992 চনৰ ভূপেন নামৰ এজন ল'ৰা আছিল। ল'ৰাজনৰ হাতত এটা প্ৰকাণ্ড ভীমকল আছিল আৰু ভীমকলত গুটি থাকে। এজোপা আম গছত প্ৰকাণ্ড ভীমকল লাগি আছিল আৰু ভীমকল খাই খাই হঠাৎ তাৰ গু টান হৈ গ'ল। একদম 3 মান হৈ গ'ল একেৰাহে হাগি গ'ল। বহিছোঁ হাগিয়ে নোলায় গুৰিয়ে নোলায় একদম মানে এনেকুৱা বস্তু আম গছত থকা ভীমকল খালে এনেকুৱা অৱস্থা হৈ বুলি গমেই পোৱা নাই। একদম পেট চেট বিষাই গৈছে একদম গুৰ নোলায় হাগিব যাওঁ গুৰ নোলায়। হঠাতে ল'ৰাজনে ডক্তৰলৈ ফোন কৰিলে। হেল্ল' অঁ কি পেট বেয়া হৈছে নেকি? অঁ ক'ত ঘৰ তোমাৰ? অঁ হেৰি ন পাগলাপুৰ। ঘৰ এইটোৱে নেকি বাৰু? মোচা নাই দেই বোৱাৰীজনী একদম কাম নাথাকে। অঁ তুমিয়ে নেকি বাৰু? কি হৈছে বাৰু তোমাৰ? এই মোৰ একদম পুৰা কি ক'ব একদম পুৰা হাগিব নাই পৰা 3-4 দিন হৈ গ'ল। হাগিব নাই পৰা নেকি বাৰু? হাগিবই নাই পৰা। অঁ চাহ বহক চাহ। পিছে বেমাৰটো কি বাৰু তোমাৰ? একদম পুৰা চাহ একদম কি ক'ব হাগিব পৰা নাই মই একদম পেট চেট পুৰা বিষাই গৈছে হাগি হাগিব পৰা নাই টান একদম কি ক'ব আৰু। মানে তোমাৰ হেৰি হৈছে চাগে এইটো পেট বেয়া হোৱা বেমাৰটো কি বুলি কয় ইংলিছত ডায়েবেটিছ হৈছে তোমাৰ। ডায়েবেটিছে নেকি চাহ কি ক'ব তেনেহ'লে মই লিখি দিছোঁ ৰ'বা। টেবলেটকেইটা চাহ সৰহকৈ নিদিব দেই একদম মানে নৰ্মেলে দিম 3টাকে দিম মানে। প্ৰথমতে তোমাৰ ভেবালতা আধা কেজি দেই মাইকী মেচিন। প্ৰথমতে তোমাৰ ভেবাইলতা আধা কেজি তুমি সেই বেচনৰ লগতো খাব পাৰা, তুমি হেৰিয়ৰ লগতো ময়দাৰ লগতো খাব পাৰা মানে পকৰি আৰু অলপ জলকীয়া ভালকৈ দিবা দেই। তাৰপিছত তোমাৰ নেক্সট হৈ গৈছে বিয়েৰ। তুমি মেইনকৈ বিয়েৰটো খাবা ঠিক আছে। ছেকেণ্ড আছে তুমি বিয়েৰটো খাবা কাৰণ গৰম দিন ন, গৰম দিনৰ মানে বিয়েৰটো পেটটো ঠাণ্ডা কৰে দেই। তুমি বিয়েৰ নাই বুলি ক'লে মিনিমাম দিনত 2টাকে খাবা ঠিক আছে। ছেকেণ্ডটো লিখিছোঁ বিয়েৰ। তোমাৰ থাৰ্ডটো হৈছে গধূলি ভাত খোৱা সময়ত এপালি চাদা খাবা দেই। চাদাটো কিয় মানে চাদাটো খালে মানে মতা মানুহৰ মানে সেই তোমাৰ কি কয় হজম শক্তিটো বাঢ়ে ন। মানে তুমি চাদাটো নাই বুলি ক'লে ভাত খোৱা সময়ত খাবা, ভাত খোৱা সময়ৰ পাছত খোৱাৰ পিছত আমি শোৱা সময়তো খাব পাৰা ঠিক আছে। এইকেইটা লিখি দিলোঁ, তুমি এইকেইটা মানে কণ্টিনিউ খাই থাকিবা। তোমাৰ মানে বেমাৰটো ঠিক হ'ব বাৰু। ইমান ডাঙৰ ভেদাইলতাটো কেনেকৈ কৈছিলে ছাৰ? তুমি আধা কেজিকে খাব লাগিব পকৰি। নাই বুলি ক'লে আধা কেজি তোমাৰ 2দিনমান যাব। পকৰিৰ লগত খাব লাগিব কিন্তু দেই। গাখীৰ লাল চাহ নহয় আকৌ গাখীৰ চাহ। ঠিক আছে লোৱা নিয়মীয়াকৈ খাবা। দৰৱকেইটা তুমি পইচাটো দিলেহে দিম আৰু এতিয়া পইচাটো দি দিম আছে। ছাৰ অকণো গৈ থাকক। ঠিক আছে থাকা দেই। ঠিক আছে ছাৰ গৈ থাকক দেই। ভালকৈ যাব।